fucking hoes and popping pillies, man, I feel just like a rock star. All my brothers got that gas and they always be smoking like a rock star. Fucking with me, call up on the Uzi and show up, man, them the shot toss. When my homies pull up on your block, they make that thing go grata-ta-ta. Hey, hey, switch my whip, came back in black, I'm starting saying recipes to Bon Scott. Hey, close that door, we blowing smoke, she asked me light a fire like a Marsan. Hey brother, Yes. কেনে খবৰ? এই ভালে আছে। আচ্ছা এই গাঁওফালে নোযোৱা হলি যে ঘৰতে আৰু বহি আছো। হয় নেকি? তোৰ দাদাৰ নাম চাম শুনি আছে নে শুনা নাই? আমাৰ মানে অলপ বাহিৰত গাঁৱতো শুনি আছিলো। চাবাই আজিকালি পুৰা দামী হৈ গ'ল। কৰি আৰু অ অ অ হ'ব তেন্তে পাছত মই কল কৰি আছো। এই ল'ৰাজনে মানে কেজেং কৰিছিলে বোলে, ফালি দিলে বোলে তাত দাদা আছে, খালি ফালা ধাৰা। ল'ৰাটো কাৰ কৰ ল'ৰাটো আৰু নাজানো ক'ৰ হয়, কিন্তু লগৰে এতিয়া কল কৰিছিলে ফালি, তাক এতিয়া কৈ মই ফালিম। বাদ বাকী খবৰ শুনা। একদম এটা পুৰা খবৰ আছে না? কি খবৰ আছে কওঁ? গাঁৱত পুৰা হাল্লা। কি আছে? ল'ৰাকেইটাই বহুত এইটো কৰি আছে বোলে, কি বহুত ডাঙৰ ডাঙৰ হৈ আছে বোলে। আৰে চা, যিমানে ডাঙৰ হওক তোৰ দাদা ডাঙৰ হ'ব নোৱাৰে, হয় নহয়? ই মোৰ মানে পাৰ্টনাৰ। কেতিয়াবা দেখিছিলে দাদাৰ লগত হাত মিলা কাৰোবাৰ নহয়। गजब बेइज्जती है। দাদাৰ লগত চালাম, ডাইৰেক্ট চালাম কৰিব লাগে, হাত মিলা মিলি নহয়। গুড। বাদ বাকী ক? বাদ বাকী খবৰ ঠিকে আছে। আচ্ছা আপোনাৰ? মোৰ বিয়া হোৱা কথা হ'ব নেকি? আচ্ছা বাৰু। দাদা বহুত দিনৰ মূৰত আপোনাৰ পাইছোঁ আৰু কিবা এটা খুৱাই দিয়ক আৰু। কিবা এটা তোক খুৱাব লাগে মানে ন? আচ্ছা টকা নাই আৰু আপোনাৰ ডাঙৰ মানুহৰ লগত টকা থাকিব লাগিব। ডাঙৰ মানুহৰ লগত কলি দেখোন আৰু খাবি মানে দেখোন। আচ্ছা আমাৰ তাততো সৰু সৰু মানুহ তাত পইচা হ'ব এক দুই টকামান আছে যদি দিওঁগে। আবে সেইটো না একজনৰ পৰা পকেট মাৰিলে বুলিহে আছিলে, এইটো নাথাকিলে হৈছে আল্লাহ। ল তোক দিছো, এনজয় কৰ। যা কি লৈ আহিবি, যা লৈ আহ, জলদি আহিবি দে আকৌ। দেৰি নকৰিবি, আমাৰ কাম আছে। আচ্ছা আবে এতিয়া আহি পোৱা নাই, ক'ত গ'ল? গৰীব মানে কি কৰিবি, পইচা পালে এনেকাই আৰু। হয়, সেইটো পকেট মাৰিছে বুলিহে পালে, সেইটোকেতো আল্লাহ নাহে দেখোন মানে। আহি পালো পালি মানে। পালে আচ্ছা বাৰু, ফোনো পৰি গ'ল। কি লৈ তেৰে মেৰে বোলে তেৰে মেৰে। অলপ খাব মন গৈছে ন? মানে বেছি কামৰ প্ৰেছাৰ, এফালে কাগবা ফালিব লাগে, কি কৰিব লাগে, মাথা মানে ফাটি যাব, মানে বহুত প্ৰেছাৰ হৈ গৈছে মাথা। অলপমান লোকেল পালে মজা হ'লে হয়। কোন গৈছে দেখোন, ক'ত যায় দেখোন বন্ধু। আজি বহুত দিনৰ মূৰত লোকেল খাবলৈ মন গৈছে, আনিলে লোকেল মানে মজা। তয়ো ব ঢালি দিম নেকি একে ঠাইত? এনেকাই কৰে নেকি?
আচ্ছা চিয়ার্স Yes. কাড়বা আছে মাল কারো আছে কারবা আছে তো আই ক'ৰ পৰা লৈ আহিলো এইটো একদম আমাৰ গাঁৱৰ ওচৰৰ ঘৰ আছিলে এটা মানুহজন যোৱা সময়ত লৈ যাব লাগে দেই ভাল আছে নেকি? মাল চলে না বহুত দিনৰ মূৰত লোকেল খাব পাইছো মালটো পুৰা মাথাত ধৰিছে দেই একদম আৰু মাল আছিলে এইটো। খতম আৰু খাইনে নাই কাম হৈ গ'ল আপুনি দাদা বেছি খোৱা ভাই লিমিটেড খাব লাগে নাই বহুত দিনৰ মূৰত লগ পাইছো বহুত দিনৰ মূৰত লগ পাইছো হয় নহয় হয় হয় বহুত বহুত দিনৰ মূৰত লগ পাইছো তো আমি এতিয়া নাচিব লাগিব খাব লাগিব হয় না দে লগা গান চান লগা নাচিব লাগে হাজি নাচিব লাগিব বল নাচিব গান বজা এই হ'ল যে যিকোনো যিকোনো এটা না দা আপুনি ইমান ফিটিং হৈ গ'লে যে নাই বহুত দিনৰ মূৰত আপুনি দাদা আপুনি পুৰা একদম কি কবা বুদ্ধ মই আজ পাতি দিলে দিছে খালো আৰু লগা লগা নাপায় Oh, yes, Daddy. তই মোক এনেকুৱা কৰি দিছ ন তোক কেতিয়াবা খাই লওঁ তোক কেতিয়াবা মই দেখাম দাদা কি বস্তু হয় দেখাম এবাৰ তোক খাই লওঁ Thank you for watching guys and আপোনালোকে যেনে মোৰ চেনেল প্ৰথমবাৰ কাৰণে আহিছে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব দেই ভালকেতো কম মুখটো চিধা কৰি মোক আচ্ছা আচ্ছা বাৰু মোক কিবা কৰি আছে তো থেংক ইউ ফৰ ৱাচিং গাইজ যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে লাইক কৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো কেনেকৈ লাগিছে আৰু লগতে যোনে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব হয় নহয় হয় লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব এটা মাৰি দিয়ক কাৰণ মোক ছাপোৰ্টৰ বহুত জৰুৰত হয় নহয় আমাৰ দলত বহুত জৰুৰী আছে